মই এইকেইদিন বহুত নটিচ কৰি আছো যে অসমত বড়ো জনগোষ্ঠীয়ে কোনো জনগোষ্ঠীৰ লগতে মিলি থাকিব নিবিচাৰি। তেওঁলোকে মানে বড়োসকলে প্ৰথমতে কণ্ট্ৰভাৰ্চিছ কৰিলে আদিবাসীৰ লগতে, দ্বিতীয়তে কণ্ট্ৰভাৰ্চিছ কৰিলে চাওতালসকলৰ লগত, আৰু তৃতীয়তে কণ্ট্ৰভাৰ্চিছ কৰিছে অসমীয়াৰ লগত। কিয় এহঁতক কি লাগে? ইমানে যদি বড়োসকলে বড়োলেণ্ড কৰি আছে, তো অসম চৰকাৰে এহঁতক চিন্তা কৰি পঠিয়াই দিয়ক। এনো তাত 40% জেগা বাচি আছে, তাতে এটা লেণ্ড বহাই ল'ব। চালা এইজন ল'ৰাক আকৌ আদিবাসীৰ লগত বড়োসকলৰ লগত কি লাগে? সংঘৰ্ষ এটা লাগে। তাৰ আকৌ কি হ'ল? সঁচা কথাটো জান তই, আদিবাসীবিলাকে নাজানে, গম পাইছ নাই? আমি বড়ো মানুহবিলাকৰ অকাত আছে। আমি অসমত যিকোনো জাতি জনগোষ্ঠীৰ লগতে সংঘৰ্ষ কৰিব পাৰে, অকাত আছে। তহঁতৰ এনেকুৱা অকাত আছে? আদিবাসীবিলাকে এবাৰ অসমীয়াবিলাকৰ লগত এবাৰ সংঘৰ্ষ কৰি চাচোন, তহঁতৰ নাম নিচান নাইকিয়া হৈ যাব, গম পাইছ? আৰু এটা কথা হ'ল, তোৰ আকৌ কি পকৰত জুই লাগিলে? বড়োবিলাকে যিকোনো কিবা এটা কৰিলে আদিবাসীসকলৰ পকৰত কি জুই লাগে জানো? এই কথা গম নাপাওঁ। এই ল'ৰাৰ আকৌ কি হ'ল? সদায় মানে তহঁতৰ মানে বড়ো মানুহবিলাকক কিবা নহয় কিবা এটা কথা কয়, জগৰ কৰি ল'বলৈ তাৰমানে ইমান মন, কিবা নহয় কিবা কৰিয়ে থাকিব তাৰমানে। এই ল'ৰাৰ আকৌ কি হ'ল জানো? সিয়ে জানে আৰু। চা ভাই, যি হ'ল যি নহ'ল, এইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং আছিলে। আমাৰ এনেকুৱা হ'ল কথাটো যে সদনৰ পৰা বড়ো ভাষাক যে সদনৰ পৰা বড়ো ভাষাক যে আঁতৰাই, লগৰ পৰা বড়ো ভাষাক যে আঁতৰাই আমাৰ মনত যে যি দুখ দিছে, যেনেকা যে আমাৰ মনত যে দুখ লগাইছে, এই দুখ যে অসমীয়া আখৰটো যদি আমি বড়োলেণ্ডৰ পৰা বড়ো জেগাৰ পৰা মুচি দিয়ে, তেতিয়া তেহেঁতৰ মনত, তেহেঁতৰ গাত কেনেধৰণৰ মনটো কেনেকুৱা লাগিব, এইটো দেখাবৰ কাৰণে বা এইটো চাবৰ কাৰণে এইটো কাম কৰিছে। হয়, গম পাইছোঁ যে এইটো এটা ভুৱা বাতৰি আছিলে। যোনে ভুৱা বাতৰি দিছে, যোনে ভুৱা বাতৰিকে যে ক'লে বড়ো ভাষাক যে সদনৰ পৰা গুচাই দিয়া হ'ব, এই কথা যোনে ক'লে তাক একশ্যন ল'ব লাগে, বাতৰি দিয়াটোক একশ্যন ল'ব লাগে। গোটেই বড়ো জাতিক যে গণ্ডগোল লগাই দিলে, তাক একশ্যন ল'ব লাগে, ঠিকে আছে। কিন্তু আমাৰ মনত কি চলিছে এইটো এবাৰ ভাবি চাওক। এইটো আমি ভাষা এটাৰ কাৰণে কিমান যে সংঘৰ্ষ কৰি আহিছোঁ, কিমান যুদ্ধ কৰি আহিছোঁ, কিন্তু এই আমাৰ ভাষাক যে এনেধৰণৰ ব্যৱহাৰ কৰিলে আমাৰ মনত যে কেনেধৰণৰ প্ৰতিবেদনৰ সৃষ্টি হ'ব, আমাৰ মনত কি হ'ব, এই কথা কোনো ভাবা নাই। গতিকে অসমীয়া ভাষাক যদি মুচি দিয়া হয়, তেতিয়াহ'লে মনটো কেনেকুৱা পাব, এইটো চাবৰ কাৰণে মুচি দিয়া হৈছে। বাছ মুচি দিলে, এইটো বেলেগ কথা। কিন্তু এই আদিবাসীসকলৰ মই কথাটো বুজি নাপাওঁ। সদায় তহঁতৰ কি হৈ থাকে জানো, এই কথা বুজি নাপাওঁ। আৰু যদি কিছুমান কথা অকণমান ক'লে হয়, সঁচা কথা কৈছোঁ, এইজন ব্যক্তিক মই FIR দিলোঁ হয়। SC/ST এক্টৰ আণ্ডাৰত মই এইজন ব্যক্তিক FIR দিলোঁ হয়। এতিয়াও যদি এইজন ব্যক্তিয়ে গোটেই বড়ো জনগোষ্ঠীক, বড়ো জাতিক যদি ক্ষমা নোখোজে, চাবি কি হ'ব পাৰে। তহঁতক মানে কিবা নহয় কিবা এটা মানে আমাৰ বড়োসকলৰ লগত সংঘৰ্ষ কৰিবলৈ ৰাস্তা লাগে। বাৰু যেনিবা আদিবাসীসকলৰ লগত এইটো সময়ত কিবা এটা হৈ গ'ল, এইটো সময়ত মাত মাতিছে, এইটো বেলেগ কথা। এতিয়া আকৌ কি হৈছে? এতিয়াতো তহঁতক একো ক'বলৈ যোৱা নাই, এতিয়াতো একো কৰিব যোৱা নাই, এতিয়া আকৌ কি হ'ল?